ৰাজ্যত অব্যাহত আছে চোৰাং কাঠৰ ৰমৰমীয়া বেহা। বঙাইগাঁৱৰ বৈতামাৰী আৰক্ষীয়ে জব্দ কৰিলে বৃহৎ পৰিমাণৰ চোৰাং কাঠ। RJ14GJ5670 নম্বৰৰ 16 চকীয়া ট্ৰাকৰ পৰা জব্দ চোৰাং কাঠখিনি। চোৰাং কাঠখিনিৰ আনুমানিক মূল্য লক্ষাধিক টকা হ'ব বুলি অনুমান কৰা হৈছে। কাঠখিনি গুৱাহাটীৰ পৰা নাগপুৰলৈ গৈ আছিল। দুজনক আটকাধীন লোক দুজন উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে। ঘটনা সংক্ৰান্তত বৈতামাৰী আৰক্ষীৰ তদন্ত অব্যাহত। কি ধৰিছে স্যাৰ? কালি ৰাতি আমাৰ মানে 2টামান বজাত হয় স্যাৰ। এখন মানে ট্ৰাক আহিছে বুলি আমি খবৰ পাইছিলোঁ। মানে ট্ৰাকখনত তাৰমানে ইলিগেলি তাৰমানে কি কয় এইটো কাঠ অনা বুলি আমি খবৰ পাইছিলোঁ। ট্ৰাকখন হৈছে মানে 14 চকীয়া ট্ৰাক। ট্ৰাকখনৰ নম্বৰ আছিলে RJ14GJ5670। ৰাজস্থানৰ মানে আছে ৰেজিষ্ট্ৰেশ্যনটো। তো আমি পেট্ৰলিং পাৰ্টি আমাৰ ইমিডিয়েটলি গ'ল খবৰটো পাই কিনে বস্তুটো 8টামান বজাত মানে ট্ৰাকখন ধৰা হ'ল। আৰু এজন আমি তাতে ড্ৰাইভাৰ পালোঁ গাড়ীখনতে। ড্ৰাইভাৰ এজন পাইছে? মানুহ এজন? মানুহ মানে দুজন পাইছোঁ, এজন ড্ৰাইভাৰ এজন হিন্দী। হয়। ড্ৰাইভাৰজনৰ নাম আছে মহম্মদ নিজাক। মহম্মদ নিজাক? হয়। তেখেতৰ দেউতাকৰ নামটো ইকাৱাত হুছেইন। তেখেতৰ ঘৰ হৈছে গাঁও জালেশ্বৰ, ডিষ্ট্ৰিক্ট এটা আৰু ষ্টেট UP মানে উত্তৰ প্ৰদেশ। আৰু লগতে তেওঁৰ লগত আছিলে এই মানে হেণ্ডিমেন এজন আছিলে, তেওঁৰ নামটো হৈছে মহম্মদ ববি আলী, চন অফ দেট হকিম আলী। তেওঁৰ ঘৰ উত্তৰ প্ৰদেশতে। আৰু যেতিয়া আমি সোধপোছ কৰিলোঁ তেতিয়া আমি দেখিলোঁ যে বস্তুটো তেওঁলোকে এখন চালান দেখাইছিলে আমাক, তাত মানে ফুড গ্ৰেইনছ বুলি লিখা আছিল, মানে বস্তা কিছুমান আছিলে। যেতিয়া আমি ভালকৈ বস্তু মানে খুলি কিনে চালোঁ, তাত আমি দেখিলোঁ যে তাত বহুত কাঠ সোমাই আছে, চেগুন কাঠ সোমাই আছিলে, প্ৰায় 1061 হ'ব। তাৰপিছত আমি মানে খবৰ দিলোঁ আমাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টক। তেওঁলোক আহি বস্তুটো চাই কিনে পিছত ক'লে যে এইটো ইলিগেলি অনা বুলি কৈছিলে। আমাৰ যদিও ৰিপৰ্ট দিয়া নাই এতিয়ালৈকে। ক'ৰ পৰা আহিছিল ছাৰ? এইটো মানে তেওঁলোকে কোৱা মতে এইটো গুৱাহাটীৰ পৰা অনা বুলি কৈছে। ক'ত লৈ যাব? গুৱাহাটীৰ পৰা আনি নাগপুৰত দিয়া কথা আছিলে। নাগপুৰত? হয়। মূল্য কিমান হ'ব? মূল্যটো মই ক'ব নোৱাৰিম, তেওঁলোকে ফৰেষ্ট ডিপাৰ্টমেণ্টে গম পাব এইটো একজেক্ট মানে ফিগাৰটো। কিন্তু তাৰপিছত আমি এইটো সেই কৰিলোঁ, তাৰপিছত যে সোধপোছ কৰোঁতে এইখিনি বস্তু পাইছোঁ আৰু আমি সোধপোছ চলি আছে এইটো, আৰু কিবা যদি উলিয়াই তথ্য আমি পিছত আপোনালোকক জনাম। ঠিক আছে।